নমস্কাৰ বন্ধু-বান্ধৱীসকল যিসকল মানুহে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পোৱা নাই বা সিহঁতৰ আইডি হোৱা নাই সেইসকল মানুহে ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ ভিডিঅ'টোত মই আইডি কেনেকৈ এপ্লাই কৰিব লাগে আৰু ঘৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে মই ভিডিঅ'টোত সম্পূৰ্ণ দেখুৱাম সো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাওক নহলে আপুনি অলপৰ কাৰণে মিছ কৰিব পাৰে সো বলক আমি তেনেহলে মোবাইল স্ক্ৰিনত যাম বন্ধু-বান্ধৱীসকল আপোনালোকে আগতে এনেকুৱা মোবাইলৰ স্ক্ৰিন এটা খুলি লওক মোবাইল এটা খুলি লওক খুলিৰ পিছত আপুনি ইয়াৰ পৰা যিকোনো এটা ব্ৰাউজাৰ সিলেক্ট কৰক মই ক্ৰোম ব্ৰাউজাৰটোক সিলেক্ট কৰিছো মন ৰাখিব ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ মোডত ৰাখিব যাতে আপোনালোকৰ বস্তুবিলাক ব্ৰাউজ কৰাত অলপ সুবিধা হয় তো আপোনালোকে কি কৰিব মই ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰি আপুনি কি কৰিব ডাইৰেক্টলি এনেকুৱা এটা ইন্টাৰফেসত গুচি যাব এটো আপুনি এনেকুৱা ইন্টাৰফেসত গুচি আহিব তো ইয়াত আহাৰ পিছত আপোনালোকে মই লিংকটো আপোনালোকক সুবিধাৰ্থে মই দি দিম মই ডেসক্ৰিপচনত দি দিম দিয়ক মই ইয়াতে ক্লিক কৰিছো মানে এটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বস্তুটো পাই যাব ইয়াতে আপুনি কি কৰিব এনেকুৱা ইন্টাৰফেস দেখা পাব ইয়াতে আপোনাৰ এপ্লাই নাও বুলি ইয়াতে লিখা আছে এপ্লাই নাও ক্লিক কৰিব তো বন্ধু-বান্ধৱীসকল যি সকলৰ আইডি হোৱা নাই যি সকলে ঘৰ পাব বিচাৰে কিন্তু আইডি হোৱা নাই হিয়তৰ এতিয়ালৈকে ঘৰ হোৱা নাই তেনেহলে এইটো ওয়েবসাইটৰ পৰা আপোনালোকে উইদাউট আইডি নোহোৱাকৈ আপোনালোকে ঘৰৰ এপ্লাই কৰিব পাৰে এটো চৰকাৰে পইচাটো চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আপোনালোকৰ পৰা কোনো পইচা লোৱা নহয় আপোনালোকক কিবা এটা পইচা লয় 2000 টকা মান এটা লোৱা হ'ব এই পইচাটো আপোনালোকে দিব লাগিব তাৰ পিছত বাকি আপোনালোকৰ একো দিব নালাগে তো আপুনি ইয়াতে সিম্পলি এপ্লাইত ক্লিক কৰি দিয়ক এপ্লাই ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস দেখা যাব য'ত আপুনি নাম আপোনাৰ ইমেইল এড্ৰেছ ফোন নাম্বাৰ ষ্টেট সিলেক্ট কৰিব সিটি সিলেক্ট কৰিব আৰু ব্ৰাঞ্চটো আপোনাৰ কোনটো ব্ৰাঞ্চ এই বৰোদা বেংকৰ ব্ৰাঞ্চটো ক'ত এই ব্ৰাঞ্চটো সিলেক্ট কৰি এই ক্যাপচা ভেৰিফিকেশন কৰি দিলেই আপুনি এপ্লাই কৰি দিলে মানে আপুনি এপ্লাই কৰি দিয়াৰ পিছত কেইদিনমান পিছত আপোনাৰ তাত এটা মেইল আহিব কেইদিনমান পিছত আহিব পাৰে বা উইথিন 24 আৱাৰ্ছৰ ভিতৰত আপোনাৰ তাত এটা মেইল আহিব পাৰে আৰু সেই মেইলত আপোনাৰ যিখিনি ডকুমেন্টস আছে সেইখিনি সাবমিট কৰিব লাগে বুলি কোৱা হ'ব এই ডকুমেন্টস খিনি দিয়াৰ লগে লগে আপোনাৰ হেৰিটো হৈ গল তাৰ পিছত আপুনি কি কৰিব লাগিব হিয়তৰ ফালৰ পৰা মানুহ আহিব মানুহ আহাৰ পিছত আপোনাৰ ঘৰটো চেক কৰি যাব আপোনাৰ বস্তু এনে ইনস্পেকচনত আহিব এইবিলাক চাই যাব চাই যোৱাৰ পিছত ধৰক আপোনাৰ কাম হৈ গল তো আপোনালোকে নিশ্চয় কৰক যেহেতু আইডি হোৱা নাই হিয়তে ঘৰটো পাব গতিকে এইখিনি আছিল আজি ভিডিও যদি ভাল লাগি থাকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও মই সদায় এইটো চেনেলত লৈ আহি থাকো গতিকে এইখিনি কৈ মই আজি এই ভিডিওৰ পৰা বিদায় লৈছো ধন্যবাদ